দিনটো ফৰকাল বুলি জানি বাহিৰলৈ ওলাই গ'লোঁ। দৌৰি গৈ থকা মানুহ এজনক দেখি তাৰ ওচৰলৈ গুচি গ'লোঁ। গৈ দেখা পাওঁ যে সেই মানুহজন অন্য কোনো নহয়, পাকিস্তানৰ চোৰাংচোৱা আৰু চাইনাৰ চোৰাংচোৱা। দুয়োজনে মিলি এখন ঠেলাত বোমা বাৰুদ ভৰ্তি কৰি লৈ গৈ পাহাৰী এলেকাত সোমাবলৈ ধৰিলে। পাহাৰী এলেকাত সোমোৱাৰ পিছতেই আমি দেখিলোঁ যে অন্য এটা চোৰাংচোৱা পাকিস্তানৰ ক'ত বোমা পুতিব ঠাইখিনি নিৰীক্ষণ কৰি আছে। গতিকে একো নাভাবি অৱশেষত টকা কেইটামান হাতত যোগাৰ কৰি লৈ আমি বোমা আৰু বন্দুক কিনিবলৈ থিৰাং কৰিলোঁ। অৱশেষত গৈ বোমা বিশেষজ্ঞৰ লগত কথা পাতিলোঁ। তেওঁ আমাক জানিবলৈ দিলে যে এই বোমা সেউজীয়া কালাৰৰ বোমাটোৱে সিহঁতক ধ্বংস কৰাৰ কাৰণে যথেষ্ট হৈ যাব। বিশেষজ্ঞই আকৌ কয় যে এই বোমাটো ৩ কিলো ওজনৰ হ'ব পাৰে আৰু এই ৩ কিলোৰ বোমাটোই পাকিস্তানক ধ্বংস কৰিবলৈ মাত্ৰ 1 মিনিট সময় লাগিব বুলি আমাক জনায়। চোৰাংচোৱাকেইটাই আমাৰ এই খবৰ পাই, বোমা কিনা বুলি খবৰ পাই সিহঁতৰ মাথাই কাম নকৰা হোৱাত জধে-মধে এফালৰ পৰা সকলোবিলাক কাটিবলৈ ধৰিলে। মানুহ, গৰু, ছাগলী সকলো এফালৰ পৰা কাটি গৈ গৈ হাবি জংঘল কাটিবলৈ ধৰিলে আৰু নিজৰ কেনেকৈ বাচিব তাৰ কাৰণে উপায় উলিয়াবলৈ তেওঁলোকে কাঠৰ বন্দুক বনাব ধৰিলে। কিন্তু আমি সিহঁতক অলপো চান্স নিদি অৱশেষত হাতত বন্দুকটো তুলি লৈ তাক এটা এটাকৈ ৩ গুলী ফুটাই দিলোঁ আৰু সি ধাৰাসায়ী হৈ পৰি গ'ল। তাৰ পৰি যোৱা মুখখন মেলি থাকিল আৰু সি চটফটাই থাকিল। সি চটফটাই থকা দেখি বৰ বেয়াও লাগিল। কিন্তু আন এটা বোমা আমি তাত কৰি দিলোঁ আৰু সি তাতেই ছাই হৈ গুচি গ'ল। তাৰ লগত সেই ঠাইখিনিৰ লগতে সিহঁতৰ ছাউনিও আমি বৰবাদ কৰি দিলোঁ, ধ্বংস কৰি দিলোঁ। এনেদৰে সিহঁতক ধ্বংসৰ